নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড। এগৰাকী হিন্দু যুৱকে নিজৰ পৰিচয় লুকুৱাই মুছলমান বুলি পৰিচয় দি এগৰাকী মুছলমান যুৱতীক পলুৱাই নিলে। তাৰ পাছতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যকৰ সৃষ্টি হয়। এই ঘটনা ক'ত সংঘটিত হৈছে আৰু কোনে সংঘটিত কৰিছে আমি আপোনালোকক জনাম। তাৰ পূৰ্বে উল্লেখ কৰিছোঁ ৰাজ্যত এটাৰ পাছত আনটো ভয়ংকৰ কাণ্ড। এবাৰ ভয়ংকৰ কাণ্ড কৰিলে এগৰাকী হিন্দু যুৱকে মুছলমান বুলি পৰিচয় দি মুছলমান যুৱতীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা ক'ত সংঘটিত হৈছে সবিশেষ দৰ্শকৰ বাবে জনাই গৈছোঁ। আজি আপোনালোকে গম পাইছে যে 2 তাৰিখে এটা মায়াঙত এনেকুৱা এটা ঘটনা গৈছে। আমি মায়াঙবাসীয়ে লজ্জিত অনুভৱ কৰিছোঁ এই ঘটনাত। আমাৰ মায়াঙৰ যি মিলাপ্ৰীতি, এই মিলাপ্ৰীতি এটা আজি আঘাত হানা হৈছে। এজনী হিন্দু সম্প্ৰদায়ৰ ল'ৰাই তেওঁক নিজৰ পৰিচয় লুকুৱাই, মুছলিম বুলি পৰিচয় লুকুৱাই পেলাই আমাৰ 2 নং খলাবৰীয়া গাঁৱৰ এজনী মুছলিম ছোৱালী লৈ ইতিমধ্যে তেওঁ প্ৰেমৰ জালত ফচুৱাই পলাই লৈ গুচি গ'ল। গতিকে আমি এনেকুৱা ঘটনাক প্ৰথমতে ধিক্কাৰ দিছোঁ। হিন্দুৱে হওক মুছলমানে হওক, যোনে এই ঘটনাটো কৰে, যোন মানুহে এনেকুৱা ঘটনাৰ লগত জড়িত থাকে সেইজন মানুহকে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ আমি প্ৰথমতে দাবী জনাইছোঁ। আৰু এটা কথাই কৈছোঁ যে অসমত বৰ্তমান যি বিষয়, এই বিষয়ে লাভ জিহাদৰ সংখ্যা চলি আছে। আজি যদি মুছলিম সম্প্ৰদায়ে যদি ল'ৰাবিলাকে যদি পৰিচয় লুকাই পেলাই তেওঁক হিন্দু তাৰ ক্ষেত্ৰত লাভ জিহাদ হয়, তেতিয়াহ'লে আজি আমি এই যে হিন্দু ল'ৰাই তেওঁক নিজকে মুছলিম বুলি পৰিচয় দিছে, গতিকে এইটো কি জিহাদ হ'ব? অসমবাসীৰ ওপৰত এটা ডাঙৰ প্ৰশ্ন হৈছে। গতিকে মই এটা কথাই অনুৰোধ জনাইছোঁ প্ৰশাসনক যে এনেকুৱা ধৰণৰ ঘটনা যাতে আমাৰ এই মায়াঙত দ্বিতীয়বাৰ তথা গোটেই অসমত যাতে দুনাই নহয়, তাৰ প্ৰতি যিসকল দুষ্কৃতিকাৰী, লাগিলে সি যি ধৰ্মৰে নহওক কিয়, তেওঁক আইনৰ আওতাত আনি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আৰু আমাৰ মায়াং তথা আমাৰ মৰিগাঁও জিলা সন্মানীয় আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ জনাইছোঁ, যিজন ছোৱালীয়ে আমাৰ মায়াঙৰ পৰা ইতিমধ্যে তেখেতক এই যি প্ৰেমৰ জালত ফচলাই লৈ গৈছে, আমাৰ সন্দেহ হৈছে হয় তেখেতক বাহিৰত নি পেলাই ক'ৰবাত হয়তো বিক্ৰী কৰি দিব পাৰে, আমাৰ এটা সন্দেহ হৈ আছে। গতিকে এই এনেকুৱা ঘটনা যাতে নহয় আৰু খুব কম সময়ৰ ভিতৰতেই ছোৱালীজনীক উদ্ধাৰ কৰি পৰিয়ালক সমজাই দিয়ক আৰু ল'ৰাজনক, যিজন ল'ৰাই কৰিছে তাক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ। আমাৰ সৰু ভণ্টি মানে এজন হিন্দু ল'ৰাই তাক মুছলিম পৰিচয় দি পলাই লৈ গ'ল। আজি 4 দিন হৈ গ'ল। 3 তাৰিখত ৰাতি লৈ গৈছে। এতিয়া মানে আমি তাক কোনো ফোনৰ যোগাযোগতে কোনো খোজখবৰ পোৱা নাই। এদিন ফোন কৰিছিলে, কালি ফোন কৰি কৈছে যে সি মুছলিম ল'ৰা বুলি পৰিচয় দি কিনি তাক লৈ গৈছে। এতিয়া যোৱাৰ পিছত মানে সি গম পাইছে যে সি হিন্দু ল'ৰা। এতিয়া মানে আমাৰ ছোৱালীক মানে এতিয়া কোনো ফোন কৰিব নিদিয়ে, কোনো যোগাযোগ কৰিব নিদিয়ে। এতিয়া সি কেনেকুৱা ৰাখিছে, ক'ত ৰাখিছে সি জানে। মায়াং থানাতো আমি এজাহাৰ দিছোঁ। দিয়াৰ পিছত মানে সি ল'ৰাৰ যিটো ঘৰ আছে নাগাবান্ধা আউটপোষ্ট, বৰচালা আউটপোষ্টত মানে ইয়াৰ পৰা মেছেজ দিছে। তাৰ পৰা যাইখিনি ল'ৰা ঘৰত ইনকুৱাৰী কৰিছে।